হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ৰাতিপুৱা একাপ চাহ খাই মই অকণমান পঢ়িব লৈছোঁ। যিহেতু মোৰ ছানডে আছিলে, মিউজিকৰ এক্সাম, 2খন পেপাৰ আছিলে থিয়ৰীৰ, গতিকে প্ৰয়োজনীয় বস্তুবিলাক বেগত ভৰাই লৈছোঁ। তাৰপিছত মই গা পা ধুই এনেকৈ বিচনাৰ ওপৰতে ভাত খাব লৈছোঁ, যিহেতু মোৰ দেৰি হৈছিলে। আৰু দেখিছে কুঁৱলী, ইমান ঠাণ্ডা। আৰু এনেকৈ ঠাণ্ডাই মই গৈ পালোঁ মিউজিক স্কুল। যিহেতু মই এডমিট লোৱা নাছিলোঁ, তাৰ কাৰণে ৰৈ আছোঁ। লৈ ল'লোঁ। এতিয়া গৈছোঁ ক্লাছৰুমত, য'ত আমাৰ এক্সাম হ'ব। এনেদৰে নিজৰ চিট চাই হৈ গ'ল এক্সাম শেষ। আৰু যিহেতু এইবাৰ লাষ্ট ইয়াৰ পিছত আৰু নকৰোঁ মিউজিকৰ ক্লাছ। আৰু এনেকৈ গ'লোঁ আমি হোটেল, গোটেইকেইটাই মিলি। যিহেতু ইহঁতে খোজকাঢ়ি গৈছে আৰু মোকো স্কুটিখন ঠেলি লৈ যাব দিছে, উপায় নাই। তাৰপিছত হোটেলত গৈ খালোঁ পৰঠা, আৰু ঘৰত আহিয়ে খাই দিলোঁ মাংস ভাত। বহুত বেছি ভোক লাগিছিলে। আৰু এয়া আছিল ভিডিঅ'টি। আই হোপ আপোনালোকক পচন্দ আয়া। বাই বাই গাইজ।